Hello everyone, স্বাগতম জনাইছো ৰণৰ ৰিজুৱানা ৰাণীটি ভিডিঅ'লে। এইটো এটা পাৰ্সেল আহিলে ৰণৰ বাবে এযোৰ স্যান্ডেল অৰ্ডাৰ কৰিছিলো মিশোৰ পৰা 252 रुपीजত খুব ধুনীয়া এযোৰ স্যান্ডেল আহিছে। তাৰ পিছতে ৰনক চুলি কটাবলৈ আহিলো, একদম ঘৰৰ ওচৰতে খুজকাহি আহিছিলো। যাৰ ঘৰত চুলি কটাবলৈ যাম সিহঁতৰে টমটম আছে, সিও ঘৰলৈ আহি আছিল। পদূলিৰ পৰা আমি তাৰ টমটমতে উঠি গলো আৰু গৈ চাও সিহঁতে ইমান উৎপাত কৰিছে, ট্ৰিমাৰডাল চাৰ্জ দিয়ে মানে গোটেইকেইটাই খেলি আছে। বাবা মোলৈ চোৱা চুলি কাটি নন বাবা গাটো ধুৱাই দেবা। কালি যে ববাই মাছ ধৰিছিল নে নাই? আমাৰ পুখুৰীত ধৰিছিল। এই এতিয়া পুখুৰীত মাছ ধৰিম দেই, মাছ আছে, মাছ ধৰিব লাগিব পুখুৰীত এতিয়া। মনামিতা দি কোনজনী? এইটো মমিতা দি। কি খাইছে বাবা? ইফালে চোৱা। কি খাইছা? হাত কুট ক্ৰীম কুট। আমাৰ ৰণৰ চুলি আবা, তোমাৰ চুলি কোনে কাটিলে? কোনে কাটিলে? নিপু কাকাই। বিছনা নুমুচিবা দেই। আকৌ মোবাইলটো কিয় লাগে? পানী খাবানে এতিয়া? পানী কাক দিছা? এতিয়া পানী অকণ খাবানে? পিছদিনাখনহে হয় এয়া। আমাজনৰ টেকেলি পিঠা খাবলৈ মন গ'ল, সেয়ে এয়া চাওক পিঠাগুৰি লৈছে, নাৰিকল আৰু মিঠৈ, নাৰিকল মিক্সিত মাৰি লোৱা হৈছে। আমাজনে এইবোৰ বস্তু কৰে, আমি ভালদৰে নাজানো। এয়া চাওক পিঠাগুৰিখিনিত নিমখ অকণ দি ধুনীয়াকৈ সানি ল'লে আৰু বল এটাত বাকি লৈছে সানিবলৈ ভাল কাৰণে। তাৰপিছতে এয়া অলপ অলপকৈ পানী দি পিঠাগুৰিখিনি ধুনীয়াকৈ সানি লৈছে। পিঠাগুৰিখিনি পাতল কৰি পেলাব নালাগে, জাষ্ট তেনেকে মুঠি মাৰিলে সান খালেই হ'ল আৰু তেনেকুৱাকে ৰাখিব লাগে বোলে। এয়া চাওক, এয়া এনেকৈ পানী দি অকণ অকণকে মুঠি এনেকুৱাকে ৰাখিলে। তাৰপিছত এয়া ৰুকি লোৱা নাৰিকলখিনি ল'লে আৰু তাৰ ওপৰতে এয়া মিঠৈখিনি দি দিলে। মিঠৈ অলপ থৈ দিলে বাৰু, মিঠা বেছি হৈ যাব বুলি। তাৰপিছত এয়া নাৰিকল আৰু মিঠৈখিনিও খুব ধুনীয়াকৈ সানি ল'লে। সানা হৈ গ'ল, তাৰপিছত অলপ সময়ৰ বাবে ৰেষ্ট কৰিবলৈ থৈ দিয়া হ'ল। তাৰ পাছতে এয়া এখন চাকনি লৈছে, এইখন চাকনিত আমি এইটো পিঠাই বনাওঁ। প্ৰথমতে পিঠাগুৰিখিনি দিলে, তাৰপিছত মিঠৈ আৰু নাৰিকল যে সানা আছিল সেইখিনি দিলে। এনেকৈ তৰপকে 4 তৰপ কৰি দিলে আৰু তাৰপিছতে এয়া এটা প্ৰেছাৰ কুকাৰত পানী আগতীয়াকৈ গৰম কৰি ল'লে আৰু কুকাৰটোৰ ঢাকনাখন লগাই দিব লাগিব। এইটো ভুল নকৰিব, বৌয়ে পটককে তেনেকৈ দি দিছিলে। তাৰপিছত এনেকৈ ওপৰত হুইচেলটো খুলি লৈ চাকনিখন বহাই দিলে, দি পেলাই বাতি এটা দি ঢাকি দিলে আৰু এয়া পিঠা হৈ গ'ল। মনত ৰাখিব, প্ৰেছাৰ কুকাৰ ঢাকনাখন কিন্তু লগাই দিব লাগিব। আমাৰ পিঠা হৈ গ'ল, বেছি বনোৱা নাই। তাৰপিছত এয়া ইফতাৰ আহিছিলে 3 ঘৰৰ পৰা। এয়া ওচৰৰ পেহী এগৰাকীয়ে দিছিলে আৰু এয়া এগৰাকী মামীয়ে আৰু এই গোটেই তিনিওখিনি মোৰ উকিলমাৰ ঘৰৰ পৰা দিছিলে। কাষ্টাৰ্ড, পোলাও, ফল মূল, পকৰি, এনেকৈ কিবা কিবি এনেকৈ বহুত ইফতাৰ আহি যায়। তাৰপিছত এয়া আমি ইফতাৰৰ বাবে ৰেডি কৰিলোঁ। আজি দিনে চিম্পল আছিলে আমাৰ। বিটৰ ৰস দিয়া চিতু পিঠা বনালো। এওঁ ক'লে বন্ধাকবি ভাজিৰ সৈতে চিতু পিঠা খাম বুলি, তো তেনেকৈ বনালো আৰু আজিৰ ব্লগটো এনেদৰেই সামৰি দিওঁ। একেবাৰে সাধাৰণ ইফতাৰ সাজ দেখুৱাই দিলোঁ। এয়া মই মগৰিবৰ নামাজ পঢ়িও আহিলোঁ, খায়ো হ'ল বাৰু।